ফ্ৰেণ্ডছবোৰ আহিছে ফ্ৰেণ্ডছ মানে সৰি কলিগ কষ্টুৰী বা এয়া বৰহিল পিকনিক পাৰ্টিৰ কাৰণে আপোনালোকক মই আজি দেখাই যাম যিমানখিনি পাৰোঁ মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ যিহেতু বাছখন নাযায় সেইকাৰণে আমি ইয়াৰ পৰাই খোজকাঢ়ি যাব লাগিব বস্তু বাহিনী চব আমি ইয়াৰ পৰাই নিব লাগিব এয়া আমাৰ বেজিয়া বৰ্তা এইফালে আছে দিলীপ দা আৰু দাদাহঁত এইফালে ফটো ছেশ্যন ষ্টাৰ্ট হ'ল ত্ৰিবেণী বাই নাথ ছাৰ কষ্টুৰী বা ফোনত বিজি ভিন্দলে ফোন কৰিবলৈ কাৰণে ফোন অঁ পাইছোঁ এতিয়া মনত পৰিছে অঁ কিবা এটা কওক আপোনালোকে যি চাই আছে সপ্তালি ৰাইডঙৰীয়া চেণ্টাৰটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব হয় নহয় হেল্ল' গাইজ এয়া আমাৰ বিকাশ ছাৰ এয়া কষ্টুৰী বা ফোনত বিজি ফটো চাই আছে এয়া মঞ্জু বা আমি এতিয়া বৰশিললৈ আহি আছোঁ আপোনালোকক যিমানখিনি বাৰু দেখাই যাম এবাৰ আপোনালোকক বৰশিলৰ ভ্লগ দেখাইছিলোঁ আজি আকৌ দেখাম আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো চাব গদাধৰিঙৰ বৰশী বাহিল আৰু এইখন আছে নাগালেণ্ড মাদাম আমি গৈ আছোঁ পিকনিক স্পট ইয়াত ডিছকাশ্যন চলিছে ইম্পৰ্টেণ্ট ডিছকাশ্যন ক'ত ভাত গাইজ মই আপোনালোকক জনাবলৈ পাহৰিছিলোঁ মই নাৰ্ছিং কমপ্লিট কৰি আহি যোৰহাটৰ মেলেঙৰ এখন স্কুলত জব কৰি আছিলোঁ স্কুলখনৰ নাম আছিলে ফেচুৱেল জয়শ্ৰী হাইস্কুল আৰু সেই স্কুলৰ পৰাই আমাৰ বৰশিললৈ এই পিকনিকটো আহিছিলে ছাৰহঁতৰ লগত মই সেইকাৰণে আহিলোঁ পিকনিকলৈ আৰু মই ভকেশ্যনেল টিচাৰ ক্লাছ 9ত ক্লাছ কৰোঁ তৈয়াৰ কৰিছে বেজিয়া বৰ্তা এইফালে এপাক চাই দিয়ক আপুনি এইফালে হেৰি আমাৰ বেজিয়া বৰ্তা স্কুলৰ বিখ্যাত কুক আমাৰ ধুনীয়া বকাই বৰ্তাই এইফালে জুই ধৰিছে আৰু এইফালে শাক পাচলি কাটিছে ফটো তুলিছোঁ ভিডিঅ' কৰিছোঁ চব কৰিছোঁ ধুনীয়াকৈ হাঁহি দিয়ক এই আমাৰ পলি বাইদেউ সেই ব্ৰেড লৈ তেওঁ দেখাইছোঁ আপোনাক সেই আমাৰ নাথ ছাৰ কোমোৰা কটাত ব্যস্ত তেওঁ তাৰপিছত এইফালে হেৰি কষ্টুৰী বাই কি কাটিছে আপুনি দেখাই দিয়ক ক'ত এতিয়া আলুগুটি গুচাইছে চৰি মুনমি বাইদেৱে এইফালে আলু কাটিছে আৰু ত্ৰিবেণী বাইদেউ বিজি আছে মোবাইল পিছত আৰু ছাৰহঁতে বহি আছে এইফালে বিকাশ ছাৰ বহি আছে এইফালে হিমান ছাৰ বহি আছে এইফালে মিউজিক ছিষ্টেম ভাল কৰিছে আৰু এইফালে আমাৰ অনন্ত ছাৰে বন্ধাকবি গুচাই আছে কষ্টুৰী বা এনে ভিডিঅ' কৰিছোঁ মই ভ্লগত নিদিওঁ কষ্টুৰী বা ডান্স নাচাওঁ মঞ্জু বা উঠিব লাগিছিলে দিগন্ত ছাৰ ইমান মনটো মাৰি আছে কেলে আজি ছাৰ বাইদেউহঁতে আমাৰ গেলেকী চাৰিআলিৰ পৰা ব্ৰেড আৰু জেম লৈ আহিছিলে আমি চাহৰ পৰ্বটো এয়া সমাপন কৰি লৈছোঁ তাৰপিছত আমি দিলীপ দা আৰু বেজিয়া বৰ্তাক অলপমান সহায় কৰিলোঁ শাক পাচলি কাটি তাৰপিছত আমি বৰশিল চাবলৈ যাম আৰু এয়া আমাৰ নাথ ছাৰে বেড চুবাই আছে এই আমাৰ শাকৰ বজাৰ এয়া আমাৰ মুনমি বাইদেউ চব মিক্স চব্জি বনাব আৰু বন্ধাকবি আৰু কোমোৰা আৰু মেইন আইটেম মাংসটো আছে দেখাম আপোনালোকক জুই জ্বলিছে বোলে বগাই এটা বেজি বেজিয়া বৰ্তা বেজি প্ৰিন্সিপাল ছাৰ হেৰি বিজি হৈ আছে শাক কটা হৈছে এয়া মই দাংবডি গুচাই দিলোঁ দাংবডি চাফা কৰি দিলোঁ আৰু এয়া আমাৰ লগত অহা ছাৰজনে গাখীৰ চাহ বনাবৰ কাৰণে তেওঁ পেকেট খুলি আছিল আৰু অনন্ত ছাৰে শাক কাটি আছিল আৰু মই ভাবিলোঁ ভিডিঅ' শ্বট এটাকে কৰি লওঁ আৰু মই লগতে পলি বাইদেউ ঘৰৰ পৰা ডিম লৈ আহিছিল দেখাই ল'লোঁ আৰু এয়া হৈছে আমাৰ চাহৰ পৰ্ব খতমেই হোৱা নাছিলে ইমান দেৰিলৈকে চাহ খাই আছোঁ চবে সেইটো আমাৰ ঘৰটো য'ত আমাৰ খানা ৰেডি হৈ আছে ছাৰহঁত এইফালে মানুহবোৰ আহিছে এইফালে ফটোশ্বুট হৈ আছে আৰু আমাৰ দিগন্ত ছাৰ ফিল্ম ষ্টাইল দেখাই হৈছে দুই বেষ্টি সেইফালে ফটো ছেশ্যন চলিছে আমাৰ তাত সেয়া নাথ ছাৰে চিঞৰি আছে সেয়া কিন্তু তামাম হাঁহি মাৰিছে আকৌ দেই এইফালে দুই বান্ধৱী ফটো চোৱাত ব্যস্ত আৰু মই তেওঁলোকক ভিডিঅ' কৰি আছোঁ ইফালে মানুহবোৰ নাচি আছে গান গাই আছে মাংস হয় নাই গাহৰি চিকেন বনালে নাই গাহৰি বনাব ন
এতিয়া দিলীপ দা বিজি আছে ৰচুন দিব এতিয়া কেৰাহীত এইখন কেৰাহী প্ৰকাণ্ড ইয়াত ভাজিব কি ভাজিব ইয়াত মুৰ্গী মাংস ভাজিব আৰু ইয়াত কি হাঁহৰ মাংস প্ৰচেছন চলি আছে মোক এৰি থৈ গৈছে মানে A few moments later. এয়া আমাৰ ষ্টাফ মেম্বাৰসকল এফালে ভিউ চাবলৈ আহি আছে পাহাৰীয়া ভিউ বাগানীয়া ভিউ ব'লক আমি গৈ থাকোঁ এতিয়া এই বাগানখন যেতিয়া পাতবোৰ সেউজীয়া হৰা ভৰা হৈ থাকে তেতিয়া আৰু ধুনীয়া লাগে তেতিয়া মানে বহুত গ্ৰীণ হৈ যায় বহুত ধুনীয়া লাগে মানে তাৰপিছত সেইখন আমাৰ বাছখন ৰিচাণ্ট ট্ৰেভেলাৰ এয়া আমাৰ হেড ছাৰ আৰু এয়া আমাৰ দিগন্ত ছাৰ মেলেঙৰ টাইপে চলিছে কোনে কাক ফটো মাৰিছে মানে কোনো ক'ব পৰা নাই টিভি চেলফি আৰু ইফালে ছাৰহঁত ওপৰলৈ উঠি গৈ আছে সেয়া আমাৰ কস্তুৰীবা ফটো মাৰিছে বিকাশ ছাৰক দেখিছেনে গাইজ চবেই বিজি মানে চবেই নিজৰ কুমুদা সেয়া কেমেৰামেন হৈছে কস্তুৰীবা সেয়া বিকাশ ছাৰ মডেল তাৰপিছত গৈ আছে বা ছাৰহঁতে মানে টিটিকে গৈ ওপৰ পালে গৈ পাহাৰটো প্ৰগ্ৰাম ভাবিছে ছাৰহঁতে ব'লক আমি গৈ থাকোঁ এতিয়া ওপৰলৈ BMW means এয়া আমাৰ বিকাশ ছাৰ ফটোত পোৱা লাগিছে ছাৰ পোষ্ট দি আছে আমি একেলগতে ছাৰৰ লগত মাৰিব লাগিব নে এয়া আমাৰ ছাৰৰ কাৰণে দুখন ফটোগ্ৰাফী কেমেৰা ৰখি আছে कैमरा पर्सन रेडी है सर पोज देके खड़ा है और वो मंदिर सर विकास सर पूरा जपिया আছে আরে वो পলটি গৈ আছে এ কস্তুৰীবা কেমেৰা পাৰ্সন এ মঞ্জুবা বিকাশ সৰ জক ফটোগ্ৰাফি চলি আছে টিভেনি বাৰে ফটোগ্ৰাফি কৰি আছে আৰু দিগন্ত সা হো মাজত আছে গৈ এ কাকচাং বিচাৰি পাইছে তেওঁ মাজতে তাৰপিছত এ আমাৰ বিকাশ সৰ কমেন্ট পাস কৰি আছে ফটো সেশন চলি আছে হিৰো ছাৰ আৰু মঞ্জিত ছাৰ I am a Costrigo because sir photo transfer. Oh, Robot, not sir photo. Oh, sir photo ma session to kenaka lagile bhal lagile na beya lagile bhal lagile apuni kekhon marile আমি কিমান মাইছো গম নাপাও তোমাক মাৰিব লাগিব নেকি মই মাইলো পাছত মাৰিব হিলত মাৰি দিব ৰে কস্তুৰীবা কেখন ফটো মাৰিলা আপুনি এ কেবাখনো মাৰিলে আৰু এ আমাৰ কস্তুৰীবা আৰু আমাৰ ফটোকিছল নহাত ছাৰ আৰু এ আমাৰ পেটকমান তললৈ সোমাই দিছে মঞ্জিত শৰ্মা ছাৰ পেটকমান আমি এতিয়া বৰহিল চাবলৈ গৈ আছো বলক তেতিয়াহ'লে গৈ থাকোঁ চ' ফাইনেলি আমাৰ ইয়াত ফটো মাৰি হৈ গ'ল এতিয়া আমি যাম তললৈ বলক গাইজ চলো চলে অ' আচ্ছা ফিলিং কেনেকুৱা ফটো মাৰি ধুনীয়া ঠিক আছে বৰহিলৰ ভিউ বলো সঁচাকৈ বৰশিলৰ নান্দনি এয়া আমাৰ বৰহিলৰ এডলীয়া কচু বাগানবোৰ কলম দিলে আমি অকণমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আহি আছোঁ এইফালে আহি পিনে ভাল লাগিছেনে পুৰা হেপি হেপি কফি চলি আছে দেখিছেনে আমাৰ বৰুৱা ছাৰ কস্তুৰীবা মই বগাই দা গান চলি আছে চাব দিব দেখাম আপোনালোকক ৰ'ব দেই গান বজাইছে ধুনীয়া আমাৰ বগাই দা বৰহিল চাবলৈ যাওঁ বলক বৰহিলৰ তললৈ চাবলৈ গৈ আছোঁ অলপ গৈ থাকোঁ বগাই
বগাই এটা গানা হেৰা কেনেকুৱা লাগিলে ভাল লাগিছে ভালো লাগিছে এনজয় কৰিছে এনজয় লাভ ইট এয়া আমাৰ বৰশিল আমাৰ বৰশিল মানে ষ্টেবিলিটি আছে নহয় চাহত চব ফটোগ্ৰাফিত বিজি আমাৰ বৰশিল আমাৰ বিকাশ ছাৰ ফটো বিজি ছাৰ ফটো নাই মৰা নি ফটো নাই মৰা নি অঁ বাইদেউ ফটোৰ ফিলিংটো কেনেকুৱা আমাৰ ইয়াত নাথ ছাৰ আৰু আমাৰ ভাইটি আপোনাকো দেখাই দিছোঁ দেই এইফালে পুৰা একদম ফটো ছেশ্যন চলিছে আমাৰ মঞ্জুবা কস্তুৰিবা আৰু বিকাশ ছাৰ এই হৈছে আমাৰ বৰশিল প্ৰকৃতিৰ এক ধুনীয়া পৰিৱেশত এক নান্দনিক সৌন্দৰ্যত এয়া আমাৰ বৰশিলত দিখনৈ কুলু কুলু সুৰেৰে বৈ আছে বাইদেউ কুমুদ দা প্ৰণৱ ছাৰ আৰু বিকাশ ছাৰ বিকাশ ছাৰ ফিলিং কেনেকুৱা ফিলিং বঢ়িয়া অঁ ৰ'দ আছে আৰু অলপ আগে আহিব লাগিছিলে অকণমান চাই দিব পাৰি ত্ৰিবেদী বাইদেউ এইফালে চাই দিয়ক ভাল লাগিছে নাই ফটো চটো মাৰি আহিলোঁ এতিয়া হৈ গ'ল কস্তুৰিবা এয়া আমাৰ কি কয় চালাড বনোৱাত ব্যস্ত ৰেডি হৈ গৈছে আৰু এইফালে চিকেন পুৰা হৈ গৈছে এইফালে পাপৰ ৰেডি হ'ল আৰু এইখিনি ভাত এইফালে হৈ আছে চাটনি এয়া আমাৰ গাহৰি এয়া আমাৰ বেজিয়া বৰ্তা দ্য কুকমেন খাবৰ কাৰণে চব প্ৰিপেৰেশ্যন কৰি থকা হৈছে আমাৰ গাহৰি সিজি আছে জুইত ফ্ৰাই হৈছে পৰ্ক ফ্ৰাই নহয় পৰ্ক ৰ'ষ্টেড পৰ্ক খানা বিতৰণ পৰ্ব হৈ আছে মঞ্জুবা এয়া চুবাই আছে এয়া আমাৰ জিম কৰোঁ সেইফালে পেহীয়েকৰ পুতেকে খাবলৈ বহি আছে এয়া আমাৰ কস্তুৰিবা পুৰা লাগি আছে আমাৰ ছাৰসকল বহিললৈ আগে আহি পাইছে নাই দাদা অহা নাই এবাৰ ফাৰ্ষ্ট হয় আপোনাৰ ঘৰ ক'ত হয় যোৰহাটত অঁ ন যোৰহাটৰ ক'ত হয় চিনামৰা অঁ অঁ
ৰাইডঙীয়া ফাইনেলি কেনেকুৱা লাগিলে ছাৰ ভাল লাগিলে তোমালোকে একালে আহি পেলাই অঁ টিপাত ভাল লাগিলে চাবলৈ একো নাই অকল হিলটোৱে আছে মানে যেনেকৈ নহয় এতিয়া তোমালোকৰ ঘৰ সোমালেগে আৰু মনটো ভাল লাগিব অঁ চ' গাইজ এয়াই আছিলে মোৰ আজিৰ ব্লগটো আপোনালোকে মোৰ ভিডিঅ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব এই ইমানকণ সময় ধৈৰ্য দি চাই থকাৰ কাৰণে থেংক ইউ ধন্যবাদ